হৈছে এজন ছাত্ৰই শিক্ষকৰ ওপৰত ছুৰীৰে প্ৰহাৰ কৰিলে তাৰ পাছত সেই শিক্ষকজনক যেতিয়া মেডিকেলত লৈ যোৱা হ'ল মেডিকেলত লৈ যোৱাৰ অৱস্থাতে সেই শিক্ষকজন মৃত্যুমুখত পৰিল বৰ লজ্জিত এটা কাণ্ড এই কাণ্ডটো বৰ্তমান হৈছে শিৱসাগৰৰ এখন শিক্ষানুষ্ঠানৰ নাম হৈছে vikash vikash একাডেমীৰ এজন শিক্ষক সেইজন শিক্ষকৰ নাম হৈছে ৰাজেশ বাবুৰ অৰিজিনেল ঘৰ হ'ল তামিলনাডুত তেওঁ পত্নী পুত্ৰ আৰু ৰাজেশ বাবু তেওঁলোক তিনিওজনে শিৱসাগৰত থাকে যেহেতু ৰাজেশ বাবুৰ সন্তানৰ বৰ্তমান সময়ত তেওঁৰ গৰম বন্ধ দিছে সেই সন্তানজনক তাৰ বাবে ৰাজেশ বাবুৰ পত্নী আৰু তেওঁৰ যি সন্তান তেওঁলোক যিদিনাখন এই ঘটনাটো হৈছে ৰাজেশ বাবুৰ যিদিনাখন হত্যাকাণ্ডটো হৈছে সেইদিনাখন তেওঁলোক তামিলনাডুলৈ যাবলৈ ৰাওনা হৈছিল শিৱসাগৰৰ পৰা গুৱাহাটীলৈ কিন্তু তেওঁলোকে আদবাটতে গম পালে যে ৰাজেশ বাবুক এজন ছাত্ৰই ছুৰীৰে প্ৰহাৰ কৰিছে আৰু ছুৰীৰে প্ৰহাৰ কৰাৰ বাবে সেই খবৰটো শুনাৰ পাছত তেওঁলোকে আৰু ফ্লাইটত নুঠি গুৱাহাটীৰ আদবাটতে তেওঁলোকে গুৱাহাটীলৈ নগৈ আদবাটৰ পৰা তেওঁলোকে ঘূৰি গুচি আহিল শিৱসাগৰলৈ আৰু কিহৰ বাবে কি শত্ৰুতা আছিল সেই শিক্ষকজনৰ লগত সেই ছাত্ৰজনৰ যাৰ বাবে সেই ছাত্ৰজনে শিক্ষকজনৰ ওপৰত তেনেকৈ ছুৰীৰে প্ৰহাৰ কৰিলে আৰু শিক্ষকজনে অৱশেষত মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল এনেকুৱা কি ঘটনা হৈছিল এনেকুৱা কি শত্ৰুতা আছিল সেই শিক্ষকজনৰ লগত আমি সাধাৰণতে ছাত্ৰ আৰু শিক্ষকৰ মাজৰ যি এটা সম্বন্ধ সেই সম্বন্ধটো খুব এটা পবিত্ৰ সম্বন্ধ যেতিয়া আমি শিক্ষক শিক্ষয়িত্ৰীসকলক দেখা পাওঁ তেওঁলোকক আমি যি সন্মান কৰোঁ তেওঁলোকক দূৰৰ পৰা যদি আমি দেখা পাওঁ আমি চাইকেলৰ পৰা নামি দিওঁ আগতে আমি যিধৰণে চাইকেলৰ পৰা নামিছিলোঁ যিধৰণে তেওঁলোকক আমি সন্মান কৰিছিলোঁ কিন্তু বৰ্তমান সময়ত সেই যি সন্মান যি ছাত্ৰ শিক্ষক শিক্ষয়িত্ৰীৰ মাজত যিটো তেওঁলোকৰ সম্বন্ধ সেই সম্বন্ধটো ক'ৰবাত একেবাৰে থুনুকা হৈ পৰিছে বৰ্তমান সময়ত খুব বেয়া হৈ পৰা বুলি ক'ব লাগিব আগতে এটা কথা আছিল যে চেকনিৰ আগত বিদ্যা আপুনি চেকনি কিবা এটা ছাত্ৰ ছাত্ৰীয়ে যেতিয়া কিবা এটা ভুল কৰিছিল সেই ভুলটো কৰিলে আপুনি যদি চেকনিৰে দুই এচাট লগাই সেই ছাত্ৰজনক সেই শিক্ষকজনে শুদ্ধ পথত আনিবৰ কাৰণে চেষ্টা কৰিছিল আনকি ঘৰৰ অভিভাৱকসকলেও কৈছিল যে আমাৰ ল'ৰাটোৱে যদি কিবা ভুল কৰে আমাৰ ছোৱালীজনীয়ে কিবা এটা বেয়া কাম কৰে তেতিয়াহ'লে আপোনালোকে কিন্তু মোৰ ল'ৰাটোক বা ছোৱালীজনীক দুই এচাট লগাই দিব যাতে সেই ল'ৰাটো ছোৱালীজনী শুদ্ধ পথত আহে কিন্তু বৰ্তমান সময়ত যদি কাৰোবাৰ ল'ৰা কাৰোবাৰ ছোৱালীক যদি দুই এচাট লগাই দিয়ে তেতিয়াহ'লে কিন্তু ঘৰৰ অভিভাৱকে সেই শিক্ষকজনৰ ওপৰত দাবী দিব যে গালি পাৰিব আপুনি মোৰ ছাত্ৰজনক কিয় মাৰিছে আপুনি মোৰ সন্তানটোক কিয় মাৰিছে আপুনি মোৰ ল'ৰাটোক কিয় মাৰিছে আপুনি মোৰ ছোৱালীটোক কিয় মাৰিছে আপোনাক টকা দিছোঁ আপুনি মোৰ ল'ৰাজনক পঢ়াওক মোৰ ছোৱালীজনীক পঢ়াওক কিন্তু আপুনি হ'ল বুলি অত্যাচাৰ কৰিব নোৱাৰে আপোনালোকে হাত উঠাব নোৱাৰে চেকনিৰে কোবাব নোৱাৰে কিন্তু আগতে ঘৰৰ পৰিয়ালৰ মানুহে গাৰ্জেনে আহি কৈছিল যে মোৰ ল'ৰাটোক ভুল কৰিলে আপোনালোকে দুই এচাট লগাই দিব মোৰ ছোৱালীজনী ভুল কৰিলে আপোনালোকে দুই এচাট লগাই কিনে যাতে তেওঁলোকে শুদ্ধ পথত থাকে তেওঁলোকে যাতে ভালকৈ শিক্ষা দীক্ষা লৈ এজন যাতে ভাল মানুহ হ'ব পাৰে শুদ্ধ পথটো আপোনালোকে দেখুৱাই দিব এতিয়া আহোঁ মেইন কথাটোলৈ আচলতে ঘটনাটো হৈছিল কি কিহৰ বাবে ৰাজেশ বাবুক সেইদিনাখন ছুৰীৰে আঘাত কৰিছিল সেই ল'ৰাজনে সেইদিনা আনদিনা যিধৰণে ৰাজেশ বাবুই তেওঁৰ শিক্ষানুষ্ঠানলৈ যায় সেইদিনাখনো গৈছিল ছাত্ৰ ছাত্ৰীসকলক পঢ়াবৰ কাৰণে গৈছিল কিন্তু তেওঁ ভবা নাছিল যে সেই দিনটোৱে তেওঁৰ জীৱনৰ শেষ দিন হ'ব সেই দিনটোতে তেওঁৰ জীৱনটো শেষ হৈ পৰিব তেওঁ গ'ল শিক্ষানুষ্ঠানত তেওঁ ছাত্ৰ ছাত্ৰীসকলক পঢ়াবলৈ আৰম্ভ কৰিলে তাত এজন উদণ্ড যুৱক এজন আছিল সেই উদণ্ড যুৱকজনৰ লগত কিছু কথাত কটাকটি লাগিল সেই শিক্ষকজনৰ তাৰপাছত সেই উদণ্ড যুৱকজন ক্লাছৰুমৰ পৰা ওলাই অহাৰ পিছত উলিয়াই পঠিয়ালে বুলি ক'ব লাগিব এক প্ৰকাৰ উলিয়াই পঠিয়ালে ৰাজেশ বাবু সেই ছাত্ৰজনক তাৰ কিছু সময় পিছতে সেই ল'ৰাজনে ক'ৰবাত তাৰ দোকানতেই গ'ল নে কি কৰিলে নাজানো কিছু সময় পিছত সেই ছাত্ৰজন পুনৰ সেই ক্লাছৰুমলৈ উভতি অহাৰ পিছত তেওঁ কিন্তু সেইখিনি সময়ত হাতত এখন ছুৰী লৈ আহিছিল আৰু যেতিয়া ৰুমত সোমাব খুজিছিল তেতিয়া আকৌ ৰাজেশ বাবুই তেওঁ যেতিয়া বাধা দিছিল সেই ছাত্ৰজনক বাধা দিছিল সেইখিনি সময়তে সেই ছাত্ৰজনে ৰাজেশ বাবুৰ পেটত বুকুত ছুৰীৰে আঘাত কৰিছিল আৰু সেই আঘাত কৰাৰ পিছতে ৰাজেশ বাবুক যদিও ততাতৈয়াকৈ মেডিকেললৈ লৈ যোৱা হয় কিন্তু আদবাটতে গম পোৱা যায় যে ৰাজেশ বাবুৰ মৃত্যু হৈছে খুব বেদনাদায়ক খুব লজ্জিত এটা কাণ্ড সঁচাকৈ এই ঘটনাটোৱে কিন্তু বৰ্তমান সময়ত বৰ যি শিক্ষক ছাত্ৰৰ মাজত যি সম্বন্ধ সেই সম্বন্ধটো কিন্তু খুব মানে লজ্জিত কৰি পেলাইছে এনেকুৱা এটা পৰিস্থিতি হ'ব বুলি এনেকুৱা এটা সময় আহিব বুলি আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ এনেকুৱা ঘটনাবোৰ প্ৰায় আমি বৰ্তমান সময়ত আজিৰ তাৰিখত হৈ থকা আমি শুনা পাওঁ কিন্তু এই ঘটনাটো যেহেতু বৰ্তমান সময়ত পুৰা ফ'কাছত আছে তাৰ বাবে এই কথাখিনি মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ মোৰ মতামতখিনি আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ আৰু এই ঘটনাটোৰ মেইন এটা কাৰণ যিসমূহ এতিয়া গম পোৱা গৈছে মিডিয়াত যিহেতু কথাবোৰ ওলাই আছে এই মিডিয়াৰ কথাবোৰৰ পৰা এটা কথা অনুমান কৰিব পৰা যায় তেওঁলোকে যিসকল এই মানে ওচৰত যিসকল প্ৰত্যক্ষদৰ্শী আছিল যিসকলে সেই ল'ৰাজনক চিনি পায় তেওঁলোকে এটা কথা কৈছিল যে যিজন যুৱকে ৰাজেশ বাবুৰ ওপৰত আক্ৰমণ কৰিছিল সেই ল'ৰাজন বিশেষকৈ ড্ৰাগছ এডিক্টেড আছিল তেওঁ নিচাযুক্ত দ্ৰব্যবোৰ বেছি খাইছিল ড্ৰাগছ এডিক্টেড আছিল
এটা কয় ন যি নিচাযুক্ত দ্ৰব্যবোৰ আমাৰ সমাজৰ ব্যাধি সেই নিচাই কিন্তু আমাৰ সমাজখন শেষ কৰি দিয়ে সেয়া হয় ড্ৰাগছেই হওক সেয়া অথবা মদেই হওক যিয়ে নহওক কিয় আমাৰ সমাজখন নিচাই শেষ কৰি দিয়ে আৰু সেই নিচাৰ বাবে ড্ৰাগছ এডিক্টেড সেই ল'ৰাজনে সেই শিক্ষকজনৰ ওপৰত হাত উঠোৱা বুলি চুৰিৰে আঘাত কৰা বুলি বৰ্তমান সময়ত কিছু সংখ্যক মানুহৰ মুখে মুখে এই কথাবোৰ বৰ্তমান সময়ত চলি আছে গতিকে এইবোৰৰ পৰা আমি সকলোবোৰ সাৱধান হৈ থাকিবৰ হ'ল আগতে যি ধৰণে আছিল শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক ভাল পথত আনিবৰ কাৰণে শুদ্ধ পথত আনিবৰ কাৰণে তেওঁলোকে অহৰহ চেষ্টা কৰিছিল দুই এচাট লগাই দিছিল বৰ্তমানত সেইবোৰ তেওঁলোকে কৰিব নোৱাৰে তাত গাৰ্জেনসকলেও তেওঁৰ পৰিয়ালৰ বিভিন্ন অভিভাৱকসকলেও বাধা আৰোপ কৰে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে কিবা কোৱাৰ আগত শিক্ষকসকলে 10 বাৰ ভাবিব লগা হয় যদি এই ছাত্ৰজনক মই যদি ধমকি দিওঁ ভাল পথত আনিবৰ কাৰণে যদি চেষ্টা কৰোঁ দুই এচাট যদি লগাই দিওঁ তেতিয়াহ'লে পিছত স্কুলৰ পৰা ওলাই যোৱাৰ পিছত মোৰ জীৱনলৈ সংশয় আহি পৰে মোকো ক'ৰবাত বাটত মাৰি পেলাব পাৰে নেকি গতিকে শিক্ষকসকলেও বৰ্তমান সময়ত ভয়ত শংকিত হৈ পৰিছে গতিকে এই ঘটনাবোৰ সঁচাকৈ খুব নিন্দনীয় খুব লজ্জাজনক ঘটনা এনেবোৰ ঘটনা যাতে এইখন সমাজত আৰু পুনৰ যাতে নহয় তাৰে কামনা কৰিছোঁ কিন্তু এই ঘটনাটো উচিত তদন্ত হওক যি শাস্তি পাব লাগে ল'ৰাজনে সেই ল'ৰাজনে সেই শাস্তি পাওক তাৰে আশা কৰিছোঁ বাকী যিয়ে নহওক এই ভিডিঅ'টোৰ পৰা মই ইমানতে বিদায় লৈছোঁ মোৰ মতামতখিনি আপোনালোকৰ লগত দিলোঁ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় ভাল পোৱা ভিডিঅ' নহয় এইটো এনেবোৰ খবৰ যদি আপোনালোকে পাই থাকিব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাবৰ কাৰণে একেবাৰে নাপাহৰিব